কিবা এটা বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। এতিয়া মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ মইনো কি কৰিবলৈ লৈছোঁ দেই। এয়া অলপমান শুকুৱাই থোৱা পগৰি লৈছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ 2-3 বাৰ ধোৱাৰ পাছত মই অলপমান পানী দি পেলাই তিয়াই থৈ দিম। আৰু এয়া দেখিছেনে ধুনীয়াকৈ কোমল হৈ গ'ল আৰু ইয়াত টুকি পেলাই ভালকৈ চেপি লৈছোঁ, পানী থাকিবলৈ দিয়া নাই। এতিয়া এখন কেৰাহীত তেল গৰম কৰি তাতে দি দিছোঁ পাঁচফোৰণ আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম, কম জুইত আৰু জুইটো কম কৰি পেলাই। আৰু এতিয়া ইয়াতে দি দিম অকণমান নিমখ, অকণমান হালধি, অকণমান ৰঙা জলকীয়া গুড়ি আৰু তাতে জিৰা গুড়ি অলপমান আৰু বিশেষ একো নিদিওঁ। আৰু ইয়াতে দি দিছোঁ এতিয়া গুড়ৰ সলনি চেনিও দিব পাৰি, মই গুড়েই দিছোঁ। আৰু এয়া মিঠা আচাৰ ৰেডি হৈ গ'ল। এয়া অকণমান খাই চাওঁ, তাৰপিছত ক'ম খাবলৈ কেনেকুৱা হৈছে দেই। বহুত ধুনীয়া, বহুতেই ধুনীয়া হৈছে। আৰু এনেকৈ লুচিৰ লগত খাবলৈও ভাল হয়। যদি আপোনালোকৰ শুকান বগৰী আছে তেনেহ'লে এনেকৈ বনাই খাব। তেন্তে আজিলৈ আহোঁ দেই, বাই বাই।